হেল্ল' গাইজ গুড মৰ্ণিং। আজি মই বটলটোত পানী খাই মেলি মই চাওঁতে এটা কথা গম পালোঁ। ইয়াতে মানে বস্তুটো আমি যে খোৱাৰ পিছতো ইউজ কৰি থাকোঁ, একচুৱেলি ইউজ কৰিব নালাগে, এইবোৰ ৰিচাইকেল কৰি থকা বস্তু হয়। ইয়াত এটা মেটেৰিয়েলছেৰে বনোৱা হয় PET, মানে পলিথাইলিন টেৰেপথেলেট নেকি, ভালকৈ মই স্ক্ৰীণত দি দিম বাৰু, মই প্ৰনাউন্সিয়েশ্যনটো মোৰ ভুল হ'ব পাৰে, তো চাই ল'ব। সেইটো বস্তুৰে এইটো বনোৱা হয় আৰু সেইটো ৰিচাইকেল কৰিব পাৰে, মানে সেইটো ৰিচাইকেল কৰাৰ কাৰণে বনায়। বিশেষকৈ আপোনাৰ ফুড এণ্ড বেভাৰেজ কিছুমান পেকিঙৰ কাৰণে এই মেটেৰিয়েলছটো ইউজ কৰা হয়। শ্বৰ্টত দেখুওৱা হয় PET, আৰু ইয়াতে বটলবিলাকত এনেকৈ এটা ট্ৰায়েংগল দেখা পাব। তাৰপিছত যদি কোনোবাটো বটলত দুটা ইউজ কৰিব পাৰে, তাতে 2 লিখা থাকিব ভিতৰত, 2বাৰ যদি ইউজ কৰিব পাৰে, আৰু মেক্সিমাম এবাৰে ইউজ কৰিব পাৰে, তো এনেকৈ লিখা থাকে ট্ৰায়েংগলৰ মাজত। এইটোতো আছে, এইটো বটলতো একে আছে, তাৰমানে ওৱান টাইম ইউজৰ কাৰণে এইবোৰ বটল আমি বাৰ বাৰ এইবিলাকক ইউজ কৰি থাকোঁ। এইবিলাক ভাল নহয়, তাৰমানে ইয়াৰ ভিতৰৰ পৰা কিবা কণিকা ওলাই পিনে পানীৰ লগত মিক্স হৈ পিনে আমাৰ পেটত যায় বাৰ বাৰ যদি ইউজ কৰি থাকোঁ। এইবোৰ এবাৰ ইউজ কৰাৰ পিছত আৰু ইউজ কৰিব নালাগে পৰাপক্ষত, কিন্তু আমিতো ইউজ কৰিয়ে থাকোঁ।